নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভ্লগলৈ। আজি মিনি ভ্লগ নহয়, আজি মিনি ভ্লগতকৈ অকণমান লং হ'ব ভিডিঅ'টো। আজি পুনৰবাৰ ওলালোঁ লংডিঙলৈ। হাজবেণ্ডৰ ডিউটি যিহেতু ইয়াতে পৰে, সেয়েহে ময়ো আহিলোঁ আজি তেওঁৰ লগতে ওলাই। ঘৰত যিহেতু কেতিয়াবা আমনি লাগে থাকি, আৰু ইয়াত ৰুমো আছে তেখেতৰ। আমি গৈ থাকোঁতে এয়া দেখিছেনে কুঁৱলীও পালোঁ আৰু ডাৱৰবোৰ পাহাৰত লাগি আছে, পূৰা ইমান ভাল লাগিছে বতৰটো। এয়া দেখিছেনে তেওঁলোকৰ ট্ৰেডিশ্যনেল কিবা ড্ৰেছে হয় চাগে, ছোৱালীবিলাকে পিন্ধি গৈছে। এইখন লংডিঙৰ টাউনে হয়। চাওকচোন বাৰু ওপৰৰ পৰা ইমান ভাল লাগিছে ঘৰবিলাক দেখি। এয়া আহি পিনে জেগা পালোহি, ইয়াত কিবা কাম কৰি আছে তেওঁ। প্ৰায় আহি থকা নিচিনা হয় ইয়ালৈ, সেইকাৰণে কম সময়তে পাই যোৱাৰ নিচিনা লাগে। এয়া এতিয়া এডোখৰ তেওঁলোকৰ থকা জেগা এডোখৰ। এইখন দোকান চোকান কিবা কিবি আছে, ইয়াত গাড়ী পাৰ্কিং কৰে আৰু এইফালে ওপৰৰ দি এইফালে ৰুমলৈ উঠি যায়। ইয়াত এইকেইদিন বৰষুণ দি আছিলে, সেয়েহে অকণমান বোকা বোকা হৈছে, আৰু যিহেতুকে পাহাৰীয়া ৰাস্তা আৰু এওঁলোকে থকা এইকেইটা ৰুমকেইটা হয়। আৰু এখেত হ'ল ৰুমৰ মালিকগৰাকীৰ ভাগৰ ভনীয়েক হয়। ৰুমটো দেখাই আছে মোক, এইটো তেওঁৰ ৰুম বুলি। আৰু আমি ইয়াত কথা পাতি আছোঁ ইয়াত থিয় হৈ পিনে। এতিয়া এইফালে ওচৰৰ দোকান এখনলৈকে ওলাই গৈছোঁ। ৰাতিপুৱা একো ভালকৈ খাই অহা নাছিলোঁ, কিবা এটা চটপটা খাবলৈ মন গৈছে, সেয়েহে দোকানলৈ গ'লোঁ। এয়া ল'লোঁ কুৰকুৰে আৰু এটা পাৱাৰ ল'লোঁ। আৰু এতিয়া মোক বহিবলৈ মাতিলে এইফালে ঘৰৰ আগফালে চাংঘৰ নিচিনা সৰুকৈ অলপ আছে, তাতে বহিলোগৈ। আৰু ইয়াত দেখিছেনে বাৰু পানীবিলাক ষ্টক কৰি থৈ দিয়ে। ইয়াত পানী পাবলৈ অলপ অসুবিধা হয়, কিন্তু আগতকৈ অলপ ভাল হ'ল বুলি কৈছে তেওঁলোকে পানীৰ কাৰণে। আৰু এওঁলোকে কিবা ফেষ্টিভেলৰ কাৰণে মালা বনাই আছে। প্ৰত্যেক বছৰে তেওঁলোকৰ মাৰ্চত অৰিয়া ফেষ্টিভেল পতা হয় বুলি কৈছে তেওঁলোকে। আৰু এয়া দেখিছেনে বাঁহৰ এয়া চাংঘৰ, ইমান ভাল লাগে ইয়াত বহিবলৈ। আৰু এয়া তেওঁলোকে বনাই আছে, আগৰ পৰাই যা যোগাৰ কৰি আছে। আৰু এগৰাকীয়ে ডিঙিত পিন্ধা মালা বনাই আছে, আৰু এগৰাকীয়ে বেগ বনাই আছে। আৰু এইফালে চাহ দিলে, এয়া দিছে বাঁহৰ কাপত চাহ দিছে, ইমান ধুনীয়া লাগিছে। আৰু এতিয়া এইফালে আহিলোঁ তেওঁলোকৰ মালিকগৰাকীৰ ঘৰলৈ, মোক মাতিলে, ইয়ালৈ আহিলোঁ। আৰু এয়া দেখিছেনে ইমান ধুনীয়া বাঁহৰ ঘৰ, পাকঘৰটো এয়া ইমান ধুনীয়াকৈ থৈছে তেওঁলোকে বনাই মেলি। ইয়াত চাগে থাকি বহুত বেছি ভাল লাগে, বিশেষকৈ গৰম দিনত বেছি ভাল লাগে। আৰু এইফালে মই বহি আছোঁ, ইয়াত তেওঁলোকে কিবা কথা পাতি আছে। মালিকগৰাকীয়ে কৈছে যে আজি ডিনাৰটো আমাৰ ইয়াতে কৰি যাবা, তাৰপিছত ঘৰলৈ যাবা। আৰু আজি ইয়ালৈ আহি বহুত ভাল লাগিলে, তেনেকৈ এওঁলোকক লগ পোৱা নাই, এবাৰ প্ৰথম লগ পাইছোঁ। বহুত ৰেচপেক্ট দিয়ে আৰু বহুত মৰম কৰে এওঁলোকে। আৰু এইফালে আমাক এতিয়া ডিনাৰ দিলে কৰিবলৈ, বইল বনাইছে, এইফালে বইল খালোঁ, ভাল লাগিলে বইল খাই। আৰু আজি মোৰ মিনি ভ্লগটো ইমানেই আছিল, বাই বাই।